নমস্কাৰ বাপ। আজি এই পবিত্ৰ মকৰ সংক্ৰান্তিৰ দিনা আপুনি প্ৰতি বছৰে এনেকৈ গুৰুজনাৰ পদশিলাসমূহ নিশ্চয় পৰিষ্কাৰকৈ ইয়াত পানীৰে থৈ কি ক'ব দুআষাৰমান কওকচোন ৰাইজক। এই পদশিলাখন আজি মাঘ বিহুত এই মকৰ সংক্ৰান্তিত ধোৱা এই বছৰত 3 বাৰ ধোৱা হয়। আজি দিনত হয় আৰু বহাগ বিহুত হয় আৰু শংকৰদেৱৰ তিথিত যোনদিনাখন গ'ল সেইদিনাখন ধোৱা হয়। এই বহাগ মাহতো উলিওৱা হয়। বহাগ মাহত ওলোৱা হয়। বহাগ মাহত বহাগ বিহুত ধোৱা হয়, কাপোৰ চাপোৰ দিয়া হয় আৰু গুৰুজনাৰ তিথিত গন্ধৰ দিনাখন ওলোৱা হয়, ধোৱা হয় আৰু আজিৰ দিনটোত ওলোৱা হয়। এই গুৰুজনাৰ যিটো চিহ্ন তেওঁ ৰাখি থৈ গ'ল আমাৰ বাবে নহয়, অসমবাসীৰ কাৰণে। এতিয়া এই স্পষ্ট চিহ্ন আপুনি চালে সেনেকুৱা সত্ৰত পাব, কিন্তু এনেকুৱা স্পষ্ট চিহ্ন নাপায়। যিটো আঙুলিৰ চিন যিটো স্পষ্টভাৱে পৰি আছে নিখুঁতভাৱে, গতিকে এতিয়াও আমি ধৰিলেও আপোনাৰ ধৰক ৰাতি অলপমান লঘন চঘনে থাকিহে তেওঁক আজি আমি চুইছোঁ ধৰক, ঠিক তেনেকুৱা আৰু আঙুলিৰ চিহ্নবোৰ একদম স্পষ্ট হৈ আছে। আৰু কমাৰকুছি সত্ৰততো গোটেইখিনি বস্তু আপোনাৰ ইয়াতেই আছে। কওকচোন। আৰু ধৰক ইয়াতেও পূৰা সম্পূৰ্ণভাৱে চলাই আছোঁ, কিন্তু তাতেও অলপ সৰু কৰি হ'লে চলাই আছোঁ, কাৰণ তাতে অসুবিধা। গতিকে তিথি পৰ্ববিলাক তাতেও হয়, ইয়াতেও হয়, কিন্তু এতিয়া মাঘত যিটো আমাৰ ভাগৱত পাঠ হয় তাত হ'ব দিনযোৰা কাৰ্যসূচী লৈ। হয়, আপুনি প্ৰতি বছৰে এই শিলাটি আপুনি ইয়াত মানে ৰক্ষণাবেক্ষণ দি আছে। হয়। কেনেদৰে ইয়াক মানে ধোৱা হয়? ধোৱাতে আমাৰ পবিত্ৰ পানী আৰু ধৰক গাখীৰ, এই গাখীৰেদি ধোৱা হয়। গাখীৰ ব্যৱহাৰ কৰোঁ, বেলেগ নাই আৰু।